নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু গুড মৰ্ণিং জনাইছোঁ। মই আজি আছোঁ গুৱাহাটী খানাপাৰাত যাই আছোঁ। এটা তেওঁলোকে আয়োজন কৰিছে মেঘা জব মেলা। আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব। মই এতিয়া আছোঁ সৰভোগ ৰেলৱে ষ্টেচনত। টিকেট কটা হৈ গ'ল বাৰু। আমি 3-4জনে মিলি যাই আছোঁ খানাপাৰালৈ। আপোনালোকে চাই থাকিব। এটা ধামাকা ভিডিঅ' হ'ব, মজাদাৰ ভিডিঅ' হ'ব। কেনেকুৱা আয়োজন কৰিছে, কি পৰ্যন্ত তেওঁলোকে নিযুক্তি ল'ব বা কেনেকুৱা ছিষ্টেমত জব মেলাখন পতোৱা হৈছে, আপোনালোকক অল ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে চাই থাকিব। এটা মজাদাৰ ভিডিঅ' হ'ব, ধামাকা ভিডিঅ' হ'ব। আপোনালোকে সকলোৱে চাই থাকিব পাৰে। বল, এতিয়া আমাৰ গাড়ী আহি গ'ল, ট্ৰেইনত উঠিম বাৰু। আহি গ'ল ট্ৰেইনখন। এতিয়া ট্ৰেইনখনত উঠিম বাৰু আমি। এইখনেই হ'ল ট্ৰেইন, আপোনালোকে চাই থাকক। ভিতৰলৈ সোমাই যাম এতিয়া। ট্ৰেইনখন আহি গ'ল। আমি কৰি আছো এইখিনি কাৰণে আমি ৰাতি গৈছো 2টা বজাত, ৰাতিপুৱা 4টা বজাত। সেইখিনি বুজা, ইয়াতে আমাৰ কোনো স্বাৰ্থ নাই। আমি নিবনুৱা খিলঞ্জীয়াৰ পক্ষে মাছ মাতিছো কাৰণে আমি আছো। গতিকে আমাকো অলপ সহায় কৰা, কোঅপাৰেট কৰা। কাৰণ এইটো ইমান ডাঙৰ কাম এটা লৈছো তোমালোকৰ জনা হাতত। তোমালোকৰ বহুত মানুহ সমাগত হৈছে। আপোনালোকে চাই থাকক। এটা মজাদাৰ ভিডিঅ' হ'ব, ইণ্টাৰেষ্টিং ভিডিঅ'।